হেল্ল' বন্ধুসকল, আজি মোৰ খুবেই এটা ভাল খবৰ আপোনালোকক শ্বেয়াৰ কৰিব বিচাৰিছোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু শেষত মোৰ এই ভিডিঅ'টো কেনেকুৱা পায় আপোনালোকে জনাবলৈ নাপাহৰিব। বলক মই এই ভিডিঅ'টো কাৰ্বি আংলঙৰ পৰা আৰম্ভ কৰোঁ। নমস্কাৰ বন্ধুসকল, সকলোৰে খবৰ নিশ্চয় ভালে। আশা কৰোঁ সকলোৰে মংগল হওক আৰু মোৰ এই ইউটিউব চেনেলটোলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আৰু বিশেষ এনেকৈ ফ্ৰণ্ট কেমেৰাত মোৰ ভিডিঅ' বনোৱা অভ্যাস বিশেষকৈ নাই আৰু তেনেকৈ কেমেৰাৰ আগত কথা কোৱা ইমান অভ্যাসো হোৱা নাই। আপোনালোকক যিহেতু ভিডিঅ' দি থাকোঁ, তাৰ মাজত মই ওলাবলৈ চেষ্টা কৰিম। আৰু বিশেষ আজি মোৰ এটা ভাল খবৰ আৰু আপোনালোকক সেই খবৰটো জনাবলৈ চেষ্টা কৰিম। মানে কি হ'ল, আজি মই ইউটিউব চেনেলটোত 1500 ছাবস্ক্ৰাইবাৰ সম্পূৰ্ণ কৰিলে আৰু সেই 1500 ছাবস্ক্ৰাইবাৰ অতিক্ৰম কৰাৰ সুখবৰটো আপোনালোকক সকলোকে জনাবলৈ পাই মই খুবেই সুখী। আৰু কিয়নো আপোনালোকৰ মৰম আৰু আপোনালোকৰ সহায় সহযোগিতা আৰু বহুত প্ৰেৰণাৰ কাৰণে মই এইখিনি আগবাঢ়িবলৈ সক্ষম হৈছোঁ। আৰু বিশেষকৈ আপোনালোকৰ যিবিলাক উৎসাহজনক কমেণ্ট, সেই কমেণ্টবিলাক চাই মই বহুতেই হেপী আৰু আশা কৰোঁ আপোনালোকক সকলোকে কমেণ্টবিলাকৰ মই ৰিপ্লাই কৰিবলৈ চেষ্টা কৰিম। আপোনালোকৰ সেই কমেণ্টবিলাক মই চাই বহুতে আপ্লুত হওঁ, বহুতে ভাল লাগে। বিশেষকৈ যিবিলাক আমাৰ নতুন য়ং ল'ৰাবিলাক আছে, যিবিলাকে ভৰ্তি হ'বলৈ বিচাৰি আছে আৰু যিসকলে ভৰ্তি হ'ম বুলি প্ৰেক্টিচ কৰি আছে ৰানিঙত, কেনেকৈ কিমান ৰানিং কৰিব। ময়ো আগতে এনেকুৱাকৈ তাৰমানে যিবিলাকে ফ'ৰ্জত ভৰ্তি হৈছিলে সেইবিলাকক ফেচবুকত হওক কিবাত হওক যিমান পাৰোঁ তাৰ ভিডিঅ'বিলাক চাইছিলোঁ বা ফেচবুকতো ৰিকুৱেষ্ট পঠাই সুধিছিলোঁ যে দাদা এনেকুৱা কেনেকুৱা কি কৰিব লাগিব বা কিমান কি দৌৰিব লাগিব। কিছুমান এনেকুৱা কমেণ্ট পালে তাৰমানে মনটো সঁচাকৈ বহুত ভাল লাগে। কাৰণ আমি যি কষ্ট কৰি এই চাকৰিটো পাইছোঁ আৰু সেই কষ্টৰ ফল যিবিলাকে কমেণ্ট কৰি থাকে, সেই ল'ৰাবিলাকৰ মনতো তাৰমানে এনেকুৱা এটা ভাৱ যে আমি কোনদিনা চাকৰি এটা পাওঁ। আৰু সেইসকল ল'ৰাক মোৰ ফালৰ পৰা এটা আশীৰ্বাদ দিছোঁ যাতে সোনকালে চাকৰিটো পাওক, সোনকালে যাতে যিবিলাক সপোন দেখিছে সেই সপোনবিলাক পূৰণ হওক। আৰু যিবিলাকে মোৰ ভিডিঅ'বিলাক চাই এটা কিবা প্ৰেৰণা পাম বুলি ভাবে, সেইসকলক আগলৈকে ভাল ভিডিঅ'বিলাক দিবলৈ মই চেষ্টা কৰি যাম। আৰু কিবা যদি মই নক'বলগীয়া কথা কওঁ আপোনালোকক বা কিবা নেদেখাবলগীয়া ভিডিঅ'বিলাক দেখাওঁ, আপোনালোকে মোক কমেণ্ট কৰি জনাব যে দাদা এনেকুৱা নহয় এনেকুৱা ভিডিঅ' দিব আপুনি। মই বিশেষকৈ ইমান ওস্তাদ নহয় বা ইমান ভালকৈ নাজানো আপোনালোক কি ভিডিঅ' দিলে আপোনালোকে ভাল পাব, বা কিছুমান ভিডিঅ' আমি দিবলৈ সাহসো নকৰোঁ। কাৰণ কিবা এটা দিম, কিবা এটা প্ৰব্লেম হৈ যাব, আমাৰ পিছত কিবা এটা দোষত পৰি যাম, এনেকুৱা এটা ভাবিও কিছুমান ভিডিঅ' দিবলৈ মোৰ ভয় লাগে। আৰু যিহেতু আমাৰ কৰ্তব্যৰ এটা দায়িত্ব থাকে যে এনেকুৱা আমিও নতুনকৈ ভৰ্তি হোৱা, আমিও কিছুমান নাজানিব পাৰোঁ, কিছুমান নজনাতে আমাৰ কিছুমান ভুল হ'ব পাৰে। আপোনালোকক মই এতিয়াই অনুৰোধ কৰি কৈছোঁ যাতে মোক সেই ভুলবিলাক মাৰ্জনা কৰি দিয়ে আৰু আগলৈ মোক আগবাঢ়ি যোৱাত আপোনালোকৰ সহায় সহযোগিতা আগবঢ়ায়। বিশেষকৈ মই এটা কমেণ্ট তাৰমানে সকলোৱে মোক বহুত দিন সুধিছে, মানে মোৰ ঘৰ ক'ত, মই ক'ত থাকোঁ, মোৰ ডিউটি ক'ত। আপোনালোকক সকলোকে মই চবখিনি কথা ধুনীয়াকৈ ক'বলৈ চেষ্টা কৰিম। আপোনালোকে মোক কমেণ্ট কৰি যিবিলাকে সুধিছে যে দাদা আপোনাৰ ঘৰ ক'ত, মই আপোনালোকক জনাইছোঁ যে মোৰ ঘৰ বৰপেটা জিলাত হয় আৰু সৰ্থেবাৰীৰ অন্তৰ্গত আমৰিখোৱা গাঁৱত হয়। আৰু মোৰ হেডকোৱাৰ্টাৰ হৈছে 26 IRBN, মোৰ মানকাছাৰত আছে, চাউথ চালমাৰা। আৰু বৰ্তমান মই ডিউটিত আহিছোঁ, ইলেকশ্যন ডিউটিত কাৰ্বি আংলঙত আছোঁ। আৰু মই 26 DG প্লাটনত বৰ্তমান কৰ্তব্যৰত। আৰু মই ট্ৰেইনিং কৰিছিলোঁ, মই ফাৰ্ষ্ট এপি লিগিৰি পুখুৰী নাজিৰাত মই ট্ৰেইনিং কৰিছিলোঁ। আৰু মই 2018 চনত চাকৰি পোৱা, মানে 114 বেষ্টৰ মই জোৱান।
আৰু আমাৰ চাকৰিটো মানে আমাৰ যিটো চাকৰি আমাৰ 18ত পাইছোঁ সেইটো আমাৰ পাব লাগিছিলে 2015তে পাব লাগিছিলে। আমাৰ তেতিয়া বৰপেটা, ধুবুৰী আৰু নগাঁও ডিষ্ট্ৰিক্ট এই তিনিখনৰ হাইকোৰ্ট হৈ গৈছিলে। 3 বছৰৰ কাৰণে হাইকোৰ্ট হৈ পিছুৱাই যোৱাৰ কাৰণে আমি সেই চাকৰিটো 18ত পাইছোঁ। আৰু যিবিলাক বেলেগ বেলেগ ডিষ্ট্ৰিক্টৰ ল'ৰা আছিল সেইবিলাক চব 15তে পাই গৈছে। এতিয়া আমাতকৈ সেই 15ত পোৱা ল'ৰাবিলাক মানে 4 বেজ আগত গুচি গ'ল, মানে আমাতকৈ ছিনিয়ৰ হৈ গ'ল 4 বেজ। আমি 4 বেজ পিছত আহি গ'লোঁ। তেওঁলোকে 110 বেজৰ হৈ গ'ল, আমি 114 বেজৰ হৈ গ'লোঁ। আৰু মই বিশেষ আমি যিহেতু 4 বছৰহে ৰানিং হ'ল আমাৰ চাকৰি পোৱা, আমাৰ ইমানো যাতে অভিজ্ঞতা হোৱা নাই যে চাকৰিটো কেনেকুৱা কি কিমানখিনি আপোনালোকক বুজাব পাৰিম। কিন্তু এটা কথা মনত ৰাখিছোঁ যে চাকৰিটো কৰিছোঁ এই আৰম্ভণিহে, শেষলৈকে সম্পূৰ্ণৰূপে চাকৰিটো নিষ্ঠা সহকাৰে পালন কৰি যাম। আৰু যিমানখিনি পাৰোঁ আপোনালোকক মই দেখাই যাম মোৰ লাইফটোত মই কেনেকুৱা ক'ত ডিউটি যাওঁ বা কেনেকুৱাকৈ মই এইখিনি পাইছোঁ। আৰু যিসকলে মোৰ একদম ইউটিউবৰ প্ৰথম ভিডিঅ'বিলাক আছিলে, মই সেই ভিডিঅ'বিলাক মানে এনে আৰু জাষ্ট মোৰ মোবাইলটোত ভিডিঅ'বিলাক থাকিলে কেতিয়াবা ডিলিট হৈ যাব ভয়তে মই ইউটিউবত আপলোড দি থৈছিলোঁ। ইউটিউব জগতলৈ কেনেকৈ আহিলোঁ আপোনালোকক এবাৰ অৱগত কৰিব বিচাৰিছোঁ। মই ইউটিউব চেনেলটোত ডাইৰেক্ট আহোঁ বুলি অহা নাই। মানে মই প্ৰথম যেতিয়া মই ট্ৰেইনিং কৰি থাকোঁ লিগিৰি পুখুৰী নাজিৰাত ফাৰ্ষ্ট এপিবিএনত, তেতিয়া মই জাষ্ট মোৰ যিবিলাক ট্ৰেইনিঙৰ যিবিলাক ইনষ্ট্ৰাক্টৰ ছাৰসকলে মোক ভিডিঅ'বিলাক বনাই আমাক দিছিলে, সেইবিলাক ভিডিঅ' মানে চাই ভাল লাগে। আৰু সেইবিলাক মোবাইলত কেতিয়াবা ডিলিট হৈ যাবৰ ভয়তে মই ইউটিউবত আপলোড দি থৈছিলোঁ। আৰু সেই ভিডিঅ'বিলাক চাই তাৰমানে এনেকুৱা এটা লাগিছে তাৰমানে বহুত মানুহে তাৰমানে ভিডিঅ'বিলাক চাইছে আৰু ভিডিঅ'বিলাকত বহুতে ভিউজ আহিছে, যি নেকি মই তেতিয়া ভবা নাছিলোঁ যে মোৰ এনেকুৱা ভিডিঅ'বিলাকত ভিউজ আহিব। আৰু সেই ভিউজবিলাক মই প্ৰথমতে গমেই পোৱা নাছিলোঁ যে মোৰ এনেকুৱা ভিডিঅ'বিলাকত ভিউজ আহে। তাৰপিছত মই কেইদিনমান যোৱাৰ পিছত যেতিয়া মই চালোঁ মোৰ ভিডিঅ'বিলাক নিজে যেতিয়া চাব গ'লোঁ, তেতিয়াহে মই দেখি চাওঁ মোৰ ভিডিঅ'বিলাক দেখোন বহুতে চাইছে, বহুতে কমেণ্ট কৰিছে। মই প্ৰথমতে ট্ৰেইনিং অৱস্থাত মই মোবাইলটো ইউজ কৰিব পৰা নাছিলোঁ তেনেকৈ, জাষ্ট ভিডিঅ'টো কেতিয়াবা ট্ৰেইনিঙৰ পৰা আহিলে ভিডিঅ'টো আপলোড দি থৈ দিওঁ। তেনেকুৱাকৈ মোৰ ভিডিঅ'বিলাক যেতিয়া আহিলে, মোৰ ছাবস্ক্ৰাইবাৰ 2-এটাকৈ বাঢ়িবলৈ ধৰিলে, তেতিয়া মই ভাবিলোঁ আৰু জাষ্ট আপোনালোকক কিছু পৰিমাণে মই দেখাবলৈ চেষ্টা, মই য'ত ডিউটি গৈছোঁ বা য'ত মই কৰ্তব্যত আছোঁ তাৰে এটা ভিডিঅ'ৰ সৰুকৈ হ'লেও আভাস আপোনালোকৰ আগত শ্বেয়াৰ কৰিছোঁ। আৰু আপোনালোকে যদি ভিডিঅ'বিলাক চাই ভাল পায়, আপোনালোকৰ আগলৈ মোক ক'ব কেনেকুৱা ভিডিঅ' বনাব লাগে, কেনেকুৱা কণ্টেণ্টত বনাব লাগে, কেনেকুৱা এটা থিংকিং ল'ব লাগে। মই ইমানখিনি ভালদৰে নাজানো, তথাপিতো আপোনালোকক সম্পূৰ্ণৰূপে ভিডিঅ'টো ভালদৰে বনাবলৈ মই চেষ্টা কৰিম। আৰু আমি যিহেতু বৰপেটীয়া ল'ৰা, আমাৰ কথা কোৱা এটা ঢং থাকে, আমাৰ বৰপেটীয়া এটা সুৰ থাকে। সেই সুৰটো কিছুমান আপাৰৰ বা কিছুমান বেলেগ সিহঁৰ লগত নিমিলিব পাৰে। 1500 ছাবস্ক্ৰাইবাৰ হোৱাৰ বাবে মোৰ মনটো সঁচাকৈ বহুত ভাল লাগিছে। কাৰণ মোৰ নিচিনা ল'ৰাই এটা মোবাইলেৰে, সাধাৰণ মোবাইল এটাৰে এইখিনি আগবঢ়াই নিয়াৰ কাৰণে ভিডিঅ'বিলাক আপোনালোকে চাইছে, মোৰো ভাল লাগিছে। আৰু কি দেখাইছোঁ কি দেখাব পৰা নাই সেইটো মই নিজে উপলব্ধি কৰা নাই। যিবিলাকে কমেণ্ট কৰে সেইবিলাকৰ ওপৰত তাৰমানে অলপ হ'লেও গম পাইছোঁ যে মোৰ ভিডিঅ'বিলাক তাৰমানে অলপ হ'লেও তেওঁলোকৰ মনবিলাক চুই গৈছে, সেয়ে মোক কমেণ্ট কৰিবলৈ চেষ্টা কৰে বা কমেণ্ট কৰে। আৰু যিবিলাকে কমেণ্ট কৰিছে সেইসকলক মই ধন্যবাদ আৰু মোৰ ফালৰ পৰা বহুত আশীৰ্বাদ দিছোঁ, যাতে যিবিলাকে চাকৰি সংক্ৰান্তত কমেণ্ট কৰে সেইবিলাকৰ যাতে সোনকালে চাকৰি এটা হৈ যায়। আৰু পিছত যাতে মোক লগ পাই মাতে যে দাদা আপোনাক এনেকৈ মই ভিডিঅ'ত দেখিছিলোঁ আৰু ভিডিঅ'ত আপোনাক কমেণ্ট কৰিছোঁ। আপোনালোকে য'ত দেখা পায় তাতে মোক মাতিব। মোৰ নামটো পুলকেশ বৰ্মন আৰু ইনষ্টাগ্ৰামতো আছে পুলকেশ বৰ্মন বুলি আছে, SP বুলি আছে। আপোনালোকে চাব পাৰে, ইনষ্টাগ্ৰামত গৈ মোক ফ'ল' কৰিব পাৰে, ইনষ্টাগ্ৰামত মোক মেছেজ কৰিব পাৰে, সুধিব পাৰে ইনষ্টাগ্ৰামত যি মোক সুধিব বিচাৰে। কমেণ্টত কিছুমান কথা ক'ব নোৱাৰিব পাৰোঁ, আপোনালোকে ইনষ্টাগ্ৰামত গৈ মোক সুধিব পাৰে, তাত মই ধুনীয়াকৈ আপোনালোকৰ লগত ধুনীয়াকৈ চব কথা শ্বেয়াৰ কৰিব পাৰিম। আজি 1500 ছাবস্ক্ৰাইবাৰ পাৰ্টি, হাফ বিস্কুট 5 টকা। কি চেনেল আপনার নাম? পুলকেশ বর্মন।
সঞ্জীৱ কিবা ক'বা নেকি? 1500 কি হয় 30 সাবস্ক্রাইবার না কি হল? 1500 সাবস্ক্রাইবার হল, তাৰ কাৰণে সঞ্জীৱে মোক কিবা কৈ দিব। এতিয়া সবে চাব, আমাৰ বন্ধু পুলিশ বন্ধুক সবে ভিডিও বিলাক চাব আৰু ভিউজ কৰি দিব। এনেকে বিস্কুট দিলা পাৰ্টি আজি। বৰ্তমান কাৰ্বি আংলঙত গৈ আছো। এয়া পাৰ্টি আপোনালোকে খালে খাওক, আপোনালোককো অলপ খুৱাই দিছোঁ মৰমতে। আৰু বিশেষ একো চেলিব্ৰেট নহয় আৰু 1500 ছাবস্ক্ৰাইবাৰ হৈছে, কিন্তু একো চেলিব্ৰেট কৰিব পৰা মোৰ সক্ষম হোৱা নাই বৰ্তমানলৈকে। আপোনালোকক যেতিয়া মই সক্ষম হয় তেতিয়া আপোনালোকৰ লগত সকলোৰে লগত মই এটা ধুনীয়া ভিডিঅ' বনাই এটা চেলিব্ৰেট কৰিম। অ'কে, আজিলৈকে মোৰ ভিডিঅ'টো ইমানলৈ। আপোনালোকৰ সহায় সহযোগিতা সদায় মোৰ লগত আগবঢ়াই লৈ যাব। সদায় আপোনালোকৰ ছাপোৰ্ট লাগিব, সদায় সকলোৰে মোক মৰম লাগিব। আৰু বিশেষ নকওঁ, আজি এইখিনিতে মোৰ ভিডিঅ'টো সামৰণি মাৰিলোঁ। ধন্যবাদ। জয় হিন্দ, জয় আই অসম।